আজি বহুত দিন ধৰি ভিডিও দিব পৰা নাছিল মানে অলপ গা বেয়া আছিল মোৰ অলপ গা বেয়া আছিল সেইভাবে মানে ভিডিও কৰিব পৰা নাই আৰু বনাব পৰা নাই একো ৰেচিপিও শেয়াৰ কৰিব পৰা নাই আপোনালোকৰ ওচৰত আৰু একো ট্ৰেভেল ভিডিও দিব পৰা নাই সেইভাবে মই খুব দুখিত তাৰ বাবে আপোনালোকে মোক বেয়া নাপাব দিম কেইদিন পাছত ভিডিওবোৰ দিম আৰু ভিডিওটো থাম্বনেলটো চাইটো আপোনালোকে গমে পাইছে যে গুড নিউজৰ এটা কথা কৈছিলো আৰু এনে বিহু বুলি তেনেকুৱা একো নাই কৰা এবাৰি কালি অলপ মানে ভিডিও কৰিছিলো অলপ কালি আছিল গৰু বিহু আৰু আজি মানুহ বিহু অলপ ফুৰিবলৈ ওলাই গৈছিলো মই হাজবেণ্ড আৰু মোৰ বেটা সেই অকমান যোনখন ৰেষ্টুৰেণ্টত গৈছিলো এনে অলপ কি খালো কি কৰিলো ফুৰিলো অলপ এনে ভিডিও দেখাইছো আপোনালোকক চাই ল'ব আৰু আজিৰ ভিডিওটো মই ইমানতে সামৰিছো আহিম আকৌ নতুন ভিডিও লৈ পাছলৈ চেষ্টা কৰিম আপোনালোকে মোৰ লগত জড়িত হৈ থাকিব আৰু ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা থাকিল এইখিনি কৈ আজি মই ভিডিওটো ইয়াতে সামৰিছো